এয়া বৰপেটা সত্ৰ। এয়া বৰপেটা সত্ৰ। শংকৰদেৱৰ তিথি। আজি যিহেতু সেয়েহে তেখেতলৈ শ্ৰীমন্ত শংকৰদেৱ সেৱা জনালোঁ। গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে তেখেতলৈ যিহেতু অসমৰ অসমৰ বিভিন্ন ঠাইত বিভিন্ন কামত অসমৰ ঘূৰি বিভিন্ন ফুৰোঁতে ঠাইত যেতিয়া বিভিন্ন কামত এনেকৈ সত্ৰ নামঘৰ তেনেকৈ পাওঁ, মই মন্দিৰ পাওঁ, সত্ৰ মই দৰ্শন নামঘৰ বা কৰোঁ। মন্দিৰত সেই দৰ্শন কৰোঁ। ইয়াতো আৰু তেনেকৈ এয়া সত্ৰলৈ বৰপেটা গৈ সত্ৰ সেৱা কৰিলোঁ। সেৱা জনালোঁ। পাটবাউসী তাৰপিছত সত্ৰলৈ গ'লোঁ। তাত এটা সুন্দৰ শ্ৰীমন্ত মিউজিয়াম আছে শংকৰদেৱ শংকৰদেৱৰ। সংগ্ৰহালয় পাটবাউসী সেইটো সত্ৰৰ চালোঁ। ভিতৰত আছে। আৰু আপোনালোকৰো হ'ল যাবচোন, চাই আহিব, সুন্দৰ পৰিৱেশ। আপোনালোকেও কেতিয়াবা আহিলে বৰপেটা সত্ৰত যিহেতু মহিলা সোমাব, ভিতৰত চাব, ভাল লাগিব। নিদিয়ে, যিহেতু সত্ৰৰ আমি ভিতৰত বাহিৰৰ সোমাব পৰাই দিয়া সেৱা নহয় কৰিলোঁ। মহিলা, বাহিৰখন সেয়ে আমি ধুনীয়াকৈ বাহিৰৰ পৰাই চাকি আকৌ লগাই মিউজিয়াম চাবলৈ সেৱা গ'লোঁ। জনালোঁ। মিউজিয়ামো তাৰ পৰা চালোঁ। গ'লোঁ পাটবাউসী সত্ৰ। তাতো ধুনীয়া এটা সংগ্ৰহালয় আছে। শংকৰদেৱৰ বিভিন্ন বস্তু তাত ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। আপোনালোকে শিশুসকলক লৈ আহিব, তেওঁলোকেও যাতে শংকৰদেৱ কোন আছিল, কি তেওঁৰ সৃষ্টিকৰ্ম কেনেকুৱা আছিল, সকলোৱে জানিব। এয়া কালিন্দী আইৰ পাতকোৱা, ইয়াত ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। আৰু শংকৰদেৱৰ পাটবাউসী সত্ৰও এবাৰ চাই আহিব, ওচৰতে আছে।